হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা টোপনিৰ পৰা শুই উঠিয়ে দেখিলোঁ যে মায়ে পৰা মছলা পাতি মেলি দিছে, লগতে কেঁচা আমলখি বইল কৰি শুকাইছে। পেটৰ কাৰণেও ভাল আৰু দোকানৰ পৰা কিনি খাই থকাতকৈ এনেদৰে ঘৰতে বনাই খাব পাৰি। তাৰপিছত ফ্ৰেছ হৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ। তাৰপিছত ভাবিলোঁ আজি দিনৰ লাঞ্চটো ময়ে বনাওঁ। সেইবুলি কিটচেনত আহি লাঞ্চ বনাবলৈ ৰেডি হ'লোঁ। আজি লাঞ্চত মই বনালোঁ চিকেন, মিক্স ভাজি, বেঙেনাৰ ফ্ৰাই আৰু লগতে খাৰৰ তৰকাৰী। আৰু কিটচেনত থকা বগৰীকেইটা মোৰ পিনে চাই আছে। মই আৰু সিহঁতক নোচোৱাকৈ থাকিব পাৰোঁনে? চালোঁ আৰু লগতে সকলোৱে মিলি খালোঁ। তাৰপিছত গা পা ধুই নমাজ পঢ়িলোঁ। নমাজ পঢ়ি ভাতটো খালোঁ। ভাত খোৱাৰ পিছতে আহিলে মোৰ টিউশ্যন কৰালোঁ। তাৰপিছত ইভিনিং কিবা খাবলৈ মন গ'ল। কি খাম বুলি ভাবি থাকোঁতে দিনতে অকণমান চিকেন থৈছিলোঁ। সেই চিকেনেৰে ৰ'ল বনোৱা যাওক সেইবুলি আহিলোঁ কিটচেনলৈ আৰু বনাবলৈ আৰম্ভ কৰিলোঁ। আৰু এটা এগ ৰ'ল বনালোঁ। মায়ে মানে চিকেন নাখায় আৰু ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু লগতে অকণমান তিল চাটনিও বনালোঁ।